ঘৰৰে দিয়ক ভাতকেৰেলা এইকেইটা মানে বেছি লগা নাই যোৱাবাৰ মানে ভাতকেৰেলা আছিল আমাৰ জিকাও ঘৰত আছিল যোৱাবাৰ বেছি কিন্তু এইবাৰে নাই একেবাৰে কম আৰু এইফালে আলু ধুনীয়া কাটি লওঁ আৰু আজি মানে ৰাতিপুৱা মই চাহ খাইছোঁ আনদিনাখন মই ৰাতিপুৱা মানে কি ভাত খাওঁ গা পা ধুই কিন্তু আজি চাহ খাইছোঁ ৰাতিপুৱাই আৰু গা নুধাকৈ খাইছোঁ আৰু এতিয়া মানে গা পা ধুই আহিলোঁ ধুনীয়াকৈ আৰু এতিয়া মানে ভাত আছে বাৰু ৰাতিতে ভাত আছে আৰু এতিয়া মানে এইখিনি ভাজোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত বেছি ভালে আছে আৰু ময়ো বহুত বেছি ভালে আছোঁ আৰু ইফালে মই ভাতকেৰেলা আৰু আলু কাটি আছোঁ মানে কি মই আজি ৰাতিপুৱাই মানে ভাত খোৱা নাই আৰু আজি গা ধোৱাটো দেৰি হ'ল 11টা বাজিলে গতিকে ভাত খোৱা ৰাতিপুৱাই আজি মানে শুই উঠি ব্ৰাছ কৰি মানে মই চাহ খাই দিছোঁ আৰু এতিয়া মানে কি মই এইখিনি ভাজি লওঁ আৰু দুপৰীয়াৰ কাৰণেও ভাজি মানে কিমান টাইম আছে দুপৰীয়া হ'লে আৰু এতিয়া এইখিনি ভাজি ল'ম আৰু আপোনালোকক মই এটা বস্তু দেখাই আছোঁ আজি আমাৰ মানে আলহী আহিব মানে আমাৰ ঘৰত আহিব নে আমাৰ ঘৰত দেখা নাই গতিকে আজি ফাৰ্ষ্ট আহিব আৰু কোন আলহী আপোনালোকক দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু দিনটোত কি কৰোঁ কি নকৰোঁ সকলোখিনি আৰু দেখাই যাম মানে ভিডিওটা বানাই থাকতে মানে আহিয়ে যায় আৰু মানে আহি যোৱাৰ কাৰণে বহুতে হয় যে কি মানে কৈ থকা ভিডিওটো উপায় নাই গাইস মানেটো আহিয়ে যায় আমাৰ এইফালে মই পিঁয়াজ আলু আৰু নহৰু মানে জলকীয়া এনেকৈ মানে ৰেডি কৰি ৰাখিছোঁ আৰু ইফালে এই ভাজিখিনি ভাতকেৰেলা আৰু আলুখিনি মানে কুটি ধুনীয়াকৈ মানে ধুই থৈ দিছোঁ আৰু এইখিনিও ধুই থৈ দিছোঁ আৰু এতিয়া মই ভাত খাওঁ ভাত খাই উঠি এইখিনি ভাজি ল'ম আৰু বিশেষ একো নাই মানে এনে একদম চিম্পুলকৈ বনাম চিম্পুল খানা আৰু এইখিনি হৈছে ৰাতিৰে ভাত আৰু দালিও আছিল গতিকে মই সেইখিনি ভাতকেৰেলা আৰু আলু নাভাজিলোঁ এতিয়া অলপ দেৰিকৈ ভাত খাই মানে ভাজিম আৰু ইয়াতে অলপ কেঁচা তেল লৈ লওঁ আৰু এইটো জলকীয়া এইখিনি দি এতিয়া মই খাওঁ আৰু খাই উঠি দেখাইছোঁ ৰ'ব কি কৰোঁ আজি বতৰটো চাওকচোন ৰাতিপুৱাৰ পৰা পূৰা বৰষুণে দি আছে মানে ৰাতিপুৱা প্ৰথমে বাৰু অলপ বৰষুণ আছে তাৰপিছত মানে পূৰা বৰষুণ মাৰি আছে আৰু আমাৰ আলহী মানে অহাৰ কথা আছিল যিহেতু গতিকে আলহী নহাটো মানে ঠিকেই হোৱা নাই আৰু বেছি দূৰত ঘৰ নহয় বাৰু ওচৰতে বৰষুণ এৰিলে আহিব পাৰিব কিন্তু মানে কি বহুত বৰষুণ দিছে আৰু সৰু এটা বাবু এটা আছে গতিকে বাবুটোক লৈ বৰষুণত অহাটো প্ৰব্লেম তাৰ কাৰণে বৰষুণটো আহে বেয়াও লাগি আছে এইফালে দালি আৰু এইফালে মই ভাজিখন বহাই দিছোঁ আৰু এটা বস্তু চাওকচোন এইকেইটা মধুৰিআম মানে বহুত আছিল মানে কেইটামান গৰু কৰি দিছে আৰু এইকেইটা চাওকচোন ধুনীয়া হৈ আছে পিছে মই ইমান পকিলে বেয়া পাওঁ এনেকুৱা ভাল আৰু খাব এনেকুৱা ভাল আৰু গাছত বহুত আছে মানে অজস্ৰ অভাৱ নোহোৱাকৈ আছে আমাৰ মধুৰিআম কিমান খাব কোনোবাই খাই যদি আহি যাব একেবাৰে আমাৰ ঘৰত যিমান লাগে সিমান দি পঠাম আৰু খাব পাৰিব আলহী আহিলে চাহ খাম বুলি ভাবিছিলোঁ কিন্তু আলহী আহিয়ে পোৱা নাই মানে 1টা বাজি গ'ল দুপৰীয়া চাহ খোৱা নাই আলহী আহিয়ে পোৱা নাই এতিয়া আমি চাহ তুলি দিছোঁ আমি মানে চাহ খাম আৰু আমাৰ খুৰীমা আহিছে খুৰীমাই মই আমি তিনিওটাই মানে চাহ খাম আৰু এইফালে মই চাহ তুলি দিছোঁ আৰু এতিয়া আমি চাহ খাম আৰু আলহী চাগে আহি আছে আৰু বৰষুণটো অকণমান কমিছে এতিয়া আৰু এতিয়া আমি চাহ খাওঁ চাই থাকক আৰু এইফালে মায়ে পাকঘৰত ভাত বনাই আছে দেখাই আছোঁ ৰ'ব নাজানো নহয় মই সটকেও বনাবা আলু চালু দিয়াই নাই আলু চালু দিবা নালাগে মই দেখালোঁ একবাৰ আৰু মাংসটো বনাই থকা খুৰীমাই দিহা দি আছে দে খুৰীমাক বহাই দিয়া মা টেং চাহ খাম চাফা কৰি আনিলো নাহে পাপৰ ভাজিছে আৰু মেৰি বিস্কুট এখন দি মানে চাহ খাওঁ এতিয়া আৰু খুৰীমাই আৰু মায়ে পাকঘৰত চাহ খাইছে আৰু মই ফুলি চাওকচোন বৰষুণ দিলে মানে ফুলৰ কালাৰটো ধুনীয়া হৈ যায় ধুনীয়াকৈ ফুলি আছে এই ফুল এতিয়া নুফুলে এই ফুল ঠাণ্ডা দিনত ফুলিবই আৰু এটা চাহ খাওঁ ৰ'ব কাৰণ এইফালে আমাক কুকুৰাকেইটাকো মানে আধাৰ দি দিছোঁ খাবৰ কাৰণে
বহুত অপেক্ষাৰ অন্তত আমাৰ আলহী আহি গ'ল আৰু মানে বৌ দাদাক গালি পাৰি আহি আছে কাৰণ আমাৰ ঘৰ আহিবতে বহুত বেছি দেৰি হৈ গ'ল দাদাৰ কাৰণে তাৰ কাৰণে দাদাই বম গালি খাই আহিছে বতৰটো গালি পাৰা খানতে উঠি গৈছে চাব গালি পাৰা এইফালে লাল চাহ আমাৰ গাখীৰ নাই বাৰু আৰু এইফালে চাহৰ মানে এয়াই দিছোঁ আৰু যি আছে সেইখিনিয়ে দিছোঁ এইফালে চাহখিনি দি আহোঁ আলহীক আৰু নতুন আলহী আমাৰ মানে মোৰ মানে চিনাকি এগৰাকী খুৰীমাও আহিছে গতিকে গোটেইকেইটা একেলগে চাহখিনি দি লওঁ মোক মাংস চাহ নিদিলিচোন ওলতে তো টাইমে নাই দিয়ে পিছে অঁ জুই কমি গৈছে মাংসৰ আঞ্জা হ'ল আৰু এইফালে চাহ দিছোঁ আমাৰ ভাত আঞ্জা হ'লে একদম চিম্পুল খানা আমাৰ এইফালে মাংস মোক লগি চাগে না কি না নহা বাবুক লগি নেকি চৰি সেই মানে জ্বালা আনে সৰু বাবুটোক লগি নাই এইফালে ভাত মায়ে সাজি দিছে ধুনীয়াকৈ আৰু ভাত দি আছোঁ আলহী আহিছে নতুন আলহী দুটাই নতুন আলহী তিনিটাই তুমি নহয় বাৰু মই নহয় নেকি তিনিটা এয়া ভাজি লগ বান্ধি আছে ইফালে খুৰীমা ইফালে বাবুটো নতুন খুৰীমাও নতুন আমাৰ নতুন আলহী এইটোৱে স্পেচিয়েল একদম আৰু না এইটোৱে যে ভাত খাবই না ভাত খাবা না এতিয়া আৰু ইফালে আমাৰ একদম প্ৰথম আহিব আলহী একদম আজি প্ৰথম আহিব গাইজ আপোনালোককতো আমাৰ আলহীৰ লগত চিনাকি কৰিয়ে দিয়া নাই গতিকে আহক মোৰ লগত একেলগে আলহীৰ লগত চিনাকি কৰি লওঁ এইফালে আহিছে আমাৰ দেউতাৰ সখী ল'ৰা মানে ডাঙৰ দাদা আমাৰ আৰু এইফালে বৌ আমাৰ ঘৰত আজি প্ৰথম আহি পাইছে আৰু এইফালে খুৰীমা কেনে মানুহ ভিডিঅ' এটা বনাই থাকলে দম দি থাকে কি মানুহে তই কৈ থাকবা লাগব এনেকে কিন্তু কৈ থাকলেহে হ'ব দে কৈ থাক অলপমান আজি হেল্প কৰি দি আই আহাৰ ভাগ্য দে দে এই কিহৰ মাংস কোৱা কিবা অলপমান তুমি কাঠলৰ মুচি আনি মাত্ৰ মাংস বনাই দিছা দেখোন এই বৰপেটা মানুহে দিছা আৰু চিনি পাই কি কাঠলৰ মুচি আমি গোটেইকেইটাই ভাত পানী খাই মানে ধুনীয়াকৈ বহিলে বম আড্ডা দিলোঁ আৰু মানে আড্ডা দিয়া সময়খিনিত মানে ভিডিঅ' বনাব পাহৰি গৈছোঁ ইমান কথা কোৱাৰ সময়তে মানে ভিডিঅ' বনাব পাহৰি গৈছোঁ আৰু মানে বহুত জমনি কথা পাতিলোঁ আৰু বহুত বেছি ভাল লাগিল অহাৰ কাৰণে পাকো দিয়া বাই 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 বা আৰু আহিফালে কি দাম আৰু আহিম বুলি ক থাকা কাইফালে এইফালে থাকা বাইক লৈ আহিবা তুমি যাবা এনেকা অঁ যাম দিয়া তুমি আহিবা দে আৰু বাই বাই চুম এটা দিয়া তুমি যা হাতে আইতা কো দিয়া দেখা পইচা না দেখা হে পইচা না হাই বুলি দে হাই গে দে হাই দি দে হাই